অ' মা, তুমি কৈছিলা নহয় লাভ মেৰেজ কৰিব ওলাইছা। যেতিয়া শাহু মাজনী দিব মজা তেতিয়া কান্দি কল নকৰিবি আমাক। বিয়াৰ পিছতহে গম পাবি। কি গম পাব লাগে আকৌ? এখেতৰ মাকজনী যে মানে মোৰ শাহু মা ইমান কুল নহয়, তোমাতকেতো বহুতেই ভাল। তুমি জানা আজি ৰাতিপুৱা মোৰ উঠিবলৈ লেট হ'ল নহয়, মোক একোৱে নক'লে। উল্টা কৈছে যে বোৱাৰী একো নাই, কেতিয়াবা হৈ যায়। আৰু জানা যিকোনো কামেই হওক মোক অকলে কৰিবই নিদিয়ে। আৰু যোৱাকালি এখেতৰ মাহীয়েকজনী আহিছিলে নহয়, মোক দেখি ক'লে বোৱাৰীজনীচোন ইমান চাপৰ, আমাৰ বাবাৰ লগত মিলিছে জানো? তেতিয়া মোৰ শাহুমা কি ক'লে জানা? কেলে নিমিলিব, ছোৱালী মানুহ আকৌ কিমান ওখ লাগে, ৰূপে গুণে যে লক্ষী আমাৰ বোৱাৰী। ইমান ধুনীয়া বোৱাৰী চাগে আমি নিজে চাই আনিলেও নাপালোঁ হয়। ইমান যে ভাল শাহুমা পাইছোঁ নহয়। আৰু তুমি মোক এনে ভয় খুৱাই আছিলা। লাহে লাহেকৈ গম পাবা। অ' মা ৰাখিছোঁ, বাই। বিয়াৰ আগত কৈছিলে বিয়াৰ পিছত গম পাবি, এতিয়া আকৌ লাহে লাহেকৈ গম পাবি। কি যে হ'ব এই মাইকীজনীৰ লগত।